মই আজি BPF দলৰ বিধায়িনী দলৰ দলপতি হিচাপে আপোনাক প্ৰথমতে শুভেচ্ছা ধন্যবাদ আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। আজি সঁচাকৈ আমাৰ অসমৰ ৰাজনীতিৰ ইতিহাসত আপুনি নতুন এটা ইতিহাস ৰচনা কৰিছে বুলি মই ক'ব খোজোঁ। আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱে যেনেকৈ তেখেতে আজিৰ এই পবিত্ৰ সদনখনত উল্লেখ কৰিলে যে আজিৰ আগত আমাৰ এই অসমৰ বিধানসভাৰ অধ্যক্ষ হিচাপে দ্বিতীয়বাৰৰ কাৰণে নিৰ্বাচিত হোৱা এই ধৰণৰ আমাৰ এটা নজিৰ নাই। এই ইতিহাস আমি অসম বিধানসভাৰ আমাৰ ইতিহাসত আমি নাপাওঁ। কিন্তু আজি আপুনি যিটো দ্বিতীয়বাৰৰ কাৰণে সৰ্বসন্মতিক্ৰমে দ্বিতীয়বাৰৰ যিটো আমাৰ এই সদনখন চলাবৰ কাৰণে অভিভাৱক হিচাপে সদনখন আপুনি আইনৰ দ্বাৰা দি বিধিৰ দ্বাৰা দি পৰিচালনা কৰাৰ দ্বাৰা অসম ৰাজ্যখনক আজি চৰকাৰ এটাৰ পৰা চলোৱাৰ দিশত সঠিক এটা দিশ নিৰ্ণয় কৰাত সহায় কৰিবৰ কাৰণে এই আসনখনত বহিবৰ কাৰণে যিটো আপুনি সুবিধা পালে সঁচাকৈ আজি আপোনাক আমি সকলোৱে ধন্যবাদ দিব লাগিব। আৰু এই সদনখনে সৰ্বসন্মতিক্ৰমে দ্বিতীয়বাৰৰ কাৰণে তেখেতক যে বিৰোধী ৰুলিং আমি সকলো পক্ষৰ পৰাই সমৰ্থন যে জনালোঁ বা জনাব পাৰালৈকে যে আমি এটা সিদ্ধান্ত ল'ব পাৰিছোঁ, ইয়াৰ কাৰণে আমি বিৰোধী দলৰ আমাৰ MLA বন্ধুসকলকো নিশ্চয়কৈ ধন্যবাদ দিব লাগিব। NDAৰ আমাৰ যিসকল সদস্য আছে আমি সকলোৱে ইয়াৰ কাৰণে ধন্যবাদৰ পাত্ৰ বুলি মই ক'ব খোজোঁ। অধ্যক্ষ মহোদয়, আজি সদনৰ ভিতৰত মই আপোনাক 2016 চনৰ পৰা লগ পাইছোঁ। তৃতীয়বাৰৰ কাৰণে ময়ো এই সদনখনত MLA হিচাপে আহিবলৈ অসমবাসী ৰাইজৰ আশীৰ্বাদত আপোনালোকৰ মাৰ্গদৰ্শনত আহিবৰ কাম কৰিবৰ কাৰণে সুবিধা পাইছোঁ। কিন্তু ইয়াৰ আগত এই সদনখনত অহাৰ আগতেই মই আপোনাক মোৰ ছাত্ৰ জীৱনৰ যিটো সংগ্ৰামী জীৱন সেই সংগ্ৰামী জীৱনত আপোনাক লগ পাইছিলোঁ। তেতিয়া মই নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি আছিলোঁ। আমাৰ BTC ইছ্যু সেইবিলাক লৈ পেলাই কেন্দ্ৰীয় চৰকাৰ অসম চৰকাৰৰ লগত আমি বিভিন্ন দিশত কাম কৰিবলৈ হোৱা এই পৰ্যায়ত তেতিয়াৰ আমাৰ অসমৰ BJP দলৰ সভাপতি মাননীয় আমাৰ ইন্দ্ৰমণি বৰা ডাঙৰীয়া, তেতিয়াৰ অসমৰ আমাৰ ইনচাৰ্জ BJPৰ V সতীশ আৰু ৰাজেন গোহাঁই ডাঙৰীয়া, তেওঁলোকৰ লগত একেলগে যেতিয়া সময়ে লগ ধৰি আমাৰ ইছ্যুবিলাকৰ কাৰণে সমাধানৰ কাৰণে আলোচনা কৰিবৰ কাৰণে আমি লগ ধৰিছিলোঁ, সেই সময়ত আমি আপোনাক বহুবাৰ লগ পাইছিলোঁ। আপোনাৰ যিটো এপ্ৰ'চ, আপোনাৰ আমাৰ প্ৰতি যিটো এটা এটিটিউড, সেইটো ভেৰি মাছ কনষ্ট্ৰাক্টিভ আৰু ভেৰি মাছ পজিটিভ আছিলে। আৰু তেতিয়াৰ পৰাই মই আপোনাক ভালকৈ সদনত অহাৰ আগৰ পৰাই ভালকৈ আপোনাক চিনি পাওঁ, ভালকৈ আপোনাক জানো। আৰু সেই সময়তে আপোনাক মই বুজিব পাৰিছিলোঁ যে এইজন এনেকুৱা ধৰণৰ এজন নেতা, যিজন নেতা নেকি একেবাৰে লিবাৰেল এটিটিউড আৰু লিবাৰেল মাইণ্ডেড এজন নেতা হিচাপে মই আপোনাক তেতিয়াৰ পৰাই বুজিছিলোঁ। আজি আপুনি এটা ছাকচেছফুল লাইফ নিশ্চয় ভোগ কৰিছে। আপুনি ছাত্ৰ জীৱনৰ পৰা আহি ব্যক্তিগত জীৱনত চৰকাৰী ভাৰতীয় পৰ্যায়ৰ চাকৰি কৰিলে। তাত থাকি পেলাই আপুনি নিশ্চয় সমাজৰ কাৰণে, জাতিটোৰ কাৰণে, অসমৰ কাৰণে কাম কৰাৰ আপোনাৰ যিটো হেঁপাহ, আপোনাৰ যিটো এটা উদ্দেশ্য আছিলে সেইটো পূৰণ নোহোৱাৰ কাৰণে ব্যক্তিগত জীৱনৰ চাকৰি জীৱন আপুনি ত্যাগ কৰি পেলাই আকৌ আপুনি গাঁৱে ভূঞে
সৰ্বসাধাৰণ নিম্ন স্তৰৰ ৰাইজৰ এইবিলাক সমস্যা এইবিলাক তেওঁলোকৰ অভাৱ অভিযোগ বুজ ল'বৰ কাৰণে আকৌ সাংবাদিকৰ এটা আপুনি দায়িত্ব লৈ পেলাই সেইখিনি গধুৰ সমাজৰ কাৰণে কাম কৰাৰ এটা দায়িত্ব ল'লে আৰু সেইখিনি সময়ত সেই আপোনাৰ যেটো দায়িত্ব সাংবাদিক হিচাপে বহন কৰি থকা সময়ত আপুনি তেতিয়াই বুজিছিলে যে অসমখনৰ অৱস্থা কেনেকুৱা আমি অসমখনৰ কাৰণে কেনেকৈ কাম কৰিব লাগে ক'ত থাকি কাম কৰিব লাগে কোনটো জাতিৰ কাৰণে কি কাম কৰিব লাগে অসমৰ কলা সংস্কৃতি বিকাশৰ কাৰণে কি কাম কৰিব লাগে নিশ্চয়কৈ আপুনি জাৰ্নালিজমৰ লাইভত থাকি গোটেইটো অধ্যয়ন কৰিছিল আৰু সঠিক পন্থা হিচাপে সঠিক মঞ্চ হিচাপে বিচাৰি আহি আপুনি ৰাজনীতিৰ মঞ্চখনত ভৰি দি আজি এই আমাৰ অসমখনৰ কাৰণে কাম কৰাৰ এটা সঠিক পন্থা সঠিক ৰাস্তা আপুনি ধৰি ল'লে সঁচাকৈ এতিয়া ব্যক্তিগত কৰ্মজীৱন আমাৰ ছাত্ৰ জীৱনৰ পৰা চাকৰি জীৱন সাংবাদিক জীৱন আৰু লাষ্টত এটা সবতকৈ ডাঙৰ যেটো নেকি জীৱন ৰাজনৈতিক জীৱন য'ত নেকি আপুনি এতিয়া MLA ৰ পৰা আহি মন্ত্ৰী হৈ গ'ল মন্ত্ৰী হৈ পেলাই অসমবাসী ৰাইজৰ কাৰণে বহু আপুনি অৱদান বহু আপুনি অৰিহণা বহু আপুনি জনগণৰ স্বাৰ্থৰ কাৰণে কাম কৰিলে অসমখনৰ উন্নয়নৰ কাৰণে কাম কৰিলে আজি সঁচাকৈ এই দক্ষতা এই অভিজ্ঞতা এক্সপেৰিয়েন্স আপোনাৰ ভাষ এটা আছে ইয়াৰ কাৰণে আকৌ ইয়াতকৈ বেছি ওপৰত আপোনাৰ এটা আসনৰ প্ৰয়োজন আছে সেই কথাটো অনুভৱ কৰি আজি আপোনাক আমাৰ সদনখনে এই স্পিকাৰৰ আসনত আপোনাক বহুৱাইছোঁ আপোনাৰ পৰা ৰুলিং অপজিশ্যন সকলোৱে ন্যায় বিচাৰ সকলোৱে আপোনাৰ পৰা ৰক্ষণাবেক্ষণ পাব জাষ্টিছ পাব সেইখিনি আমাৰ একো সন্দেহ নাই কাৰণ আপুনি এজন উদ্ধাৰপন্থী মানুহ আপুনি এজন উদ্ধাৰপন্থী মানুহ আৰু ইয়াত যেহেতু আপুনি নিৰপেক্ষ এজন ফিগাৰ হয় গতিকে মই ভাবোঁ যে আমাৰ গোটেই অসমৰ লগতে যেহেতু আমি এতিয়া NDAৰ পাৰ্টনাৰ হিচাপে আছোঁ অসমৰ বৃহত্তৰ স্বাৰ্থৰ কাৰণে জাতি জনগোষ্ঠী কলা সংস্কৃতি ৰক্ষাৰ স্বাৰ্থত আমাৰ অস্তিত্ব ৰক্ষা কৰাৰ স্বাৰ্থত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া দেৱৰ নেতৃত্বত আমি একেলগে আছোঁ আমি সদায় তেখেতৰ লগত আছোঁ আৰু ঠিক তেনেদৰে আমি অসমৰ স্বাৰ্থৰ কাৰণে এতিয়া BPF দলৰ ফালৰ পৰা NDAৰ অংশীদাৰী দল হিচাপে কাম কৰি যাম BTC অঞ্চলত ভালেখিনি সমস্যা আছে এই সমস্যাবিলাকৰ সমাধানৰ স্বাৰ্থত আপোনাৰো সহায় লাগিব আমাৰ যিবিলাক মিত্ৰ মানে মোৰ যিবিলাক BPFৰ আমাৰ বন্ধুসকল আছে MLA সকল আছে কিছুমান নতুনকৈ অহা আমাৰ সদস্যসকল আছে তেখেতসকলৰ কাৰণে আপোনাৰ যাতে এটা মানে পজিটিভ এটা মানে কপাৰেশ্যন আপোনাৰ পৰা আশীৰ্বাদ আমাৰ মানে সদস্যসকলে যাতে পায় আমাৰ এই অঞ্চলৰ সমস্যাখিনিক আমি দাঙি ধৰাত আপুনি আমাক যাতে সহায় কৰে সমাধানৰ কাৰণে ৰাস্তা উলিয়াই দিয়াৰ ক্ষেত্ৰত আমাক যাতে আপুনি সদায় মানে ৰাস্তা দেখুৱাই দিয়ে মই এইখিনি আশা ৰাখিছোঁ আপোনাৰ দীৰ্ঘ আয়ু কামনা কৰিছোঁ আপোনাৰ মানে আকৌ এই আসনৰ পৰা আপোনাৰ সদায় আকৌ মানে কি কয় ভালে ভাল আপুনি সদায় কাম কৰাৰ এই মন মগজু আৰু স্বাস্থ্য সদায় যাতে অটুট থাকে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই এইখিনিকে কৈ পেলাই সমাপ্ত কৰিছোঁ ধন্যবাদ প্ৰথমতে আপোনাক মোৰ তৰফৰ পৰা আৰু সদনৰ হৈ আন্তৰিক অভিনন্দন আৰু আপুনি আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলোৱে কৈছে ঐতিহাসিক এজন অধ্যক্ষ কোনেও কেতিয়াও দ্বিতীয়বাৰৰ বাবে অধ্যক্ষ হোৱা নাছিলে আমাৰ অসম বিধানসভা মই বিশ্বাস ৰাখোঁ যে আপোনাৰ যিখিনি কৰ্মদক্ষতা ছাত্ৰ জীৱনৰ পৰা আৰম্ভ কৰি চাকৰি জীৱন সাংবাদিকতা ইয়াৰ পিছত ৰাজনৈতিক এজন বিধায়ক এজন মন্ত্ৰী আৰু এজন আগতে অধ্যক্ষ হিচাপে কাম কৰি আহিছে গতিকে ষষ্ঠদশ বিধানসভা খুব সফলভাৱে আপুনি পৰিচালনা কৰি লৈ যাব বিধানসভাৰ ওপৰতে এটা গণতান্ত্ৰিক দেশৰ ভৱিষ্যত নিৰ্ভৰ কৰে কাৰণ প্ৰত্যেকটা বিষয় ইয়াতে মন্ত্ৰীসভাই যিটো সিদ্ধান্ত লয় ইয়াত পুনৰ আলোচনা হয় পৰ্যালোচনা হয় ইয়াৰ এটা ভাল বাতাবৰণ আমি সৃষ্টি কৰি সকলোৱে
চৰকাৰী সিদ্ধান্তৰ ওপৰত বিচাৰ বিবেচনা কৰোঁ, পৰামৰ্শ দিওঁ, আৰু ইয়াতে সিদ্ধান্ত এটা হৈ যোৱাৰ পিছত আমি কাৰ্যক্ষেত্ৰত এইটো ৰূপায়ণ কৰোঁ। আৰু এই ক্ষেত্ৰত এজন অধ্যক্ষৰ ভূমিকা অত্যন্ত গুৰুত্বপূৰ্ণ, আৰু যিটো আপুনি বুজি পায় আৰু মই ভাবোঁ আপোনাৰ নেতৃত্বত নিশ্চয়কৈ অসমৰ ভৱিষ্যতৰ কাৰণে এই বিধানসভাত প্ৰত্যেকজন সদস্যই ৰাইজৰ আবেগ, অনুভূতি, আশা, আকাংক্ষা সেইবিলাকৰ বিষয়ত উপস্থাপন কৰাৰ লগতে চৰকাৰীভাৱে লোৱা সিদ্ধান্তবিলাকতো বিভিন্ন দিহা পৰামৰ্শ লৈ এটা সঠিক পথেদি আমাৰ দেশক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সক্ষম হ'ব। গতিকে আপোনাক শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। আমি অধ্যক্ষ হিচাপে পাই এইখন সদনত বিনা প্ৰতিদ্বন্দ্বিতা আপুনি বাছনি হ'ল, তাৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছোঁ। আমাৰ BPF দলৰ বিধায়িনী দলৰ তৰফৰ পৰা আমাৰ নেতাই কৈছে ইতিমধ্যে, মই খুব দীঘলীয়া কৰিব বিচৰা নাই। তো যাই হওক, আপুনি যথেষ্টখিনি অভিজ্ঞ, এইখিনি কথা আমি আমাৰ সদনৰ নেতা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰাও যথেষ্টখিনি ব্যাখ্যা কৰা হ'ল। গতিকে বিশেষভাৱে আমি এইখন সদনত আজি এটা অঞ্চলৰ প্ৰতিনিধিত্ব কৰিবৰ কাৰণে পাই আমি 14জন আহিছোঁ NDA হিচাপে। এই অঞ্চলৰ বিভিন্ন সমস্যাবিলাকক হয়তো আমি শাসক পক্ষত থাকিও আমি সদনৰ মজিয়াত দাঙি ধৰিব লাগিব। ভাল পাইছোঁ ছাৰ, খুব আমাৰ মুখামুখি হ'ল, আসনটো পাই এনেকুৱা আনন্দ পাইছোঁ। আপুনি মোৰ দৈ থাকিলেও মূৰটো ডাঙৰ লগে লগে আমাক দেখা পাব। গতিকে সেই সুযোগটো আমি নিশ্চয় ল'ব পাৰিম বুলি ভাবিছোঁ। তাৰ বাবেও আজি আপোনাৰ ওচৰত আমি খুব প্ৰকাশ কৰিছোঁ যে নিশ্চয়কৈ আমি এই সদনৰ মজিয়াত আপোনাৰ যথেষ্টখিনি সহায়, যিহেতু মই ব্যক্তিগতভাৱে আপোনাক পাইছোঁ, যোৱা অধ্যক্ষ হিচাপে যথেষ্টখিনি আপোনাৰ পৰা সঁহাৰি পাইছিল, আৰু যথেষ্ট সকলো ফালৰ পৰা আপুনি যিহেতু অভিজ্ঞ এজন ব্যক্তি, আৰু অসমৰ ৰাজনীতি পথাৰখনত যদি আমি চাওঁ যে আপুনিও এজন ৰাজনীতিবিদ হিচাপে যদি আমি হিচাপ কৰোঁ আপোনাৰ নামো উচ্চাৰিত হ'ব। কিন্তু সেই ফালৰ পৰা আমি এজন দক্ষ ব্যক্তিক আজি অধ্যক্ষ হিচাপে পাই আনন্দ পাইছোঁ। এই সুযোগতে পুনৰ মই আপোনাক যথেষ্টখিনি শুভেচ্ছা জনাইছোঁ, উল্লেখ জনাইছোঁ, আৰু আহি থকা দিনত আপোনাৰ যথেষ্টখিনি সহায় সহযোগ পাম। আমি বিভিন্ন ৰাইজে আমাৰ ওপৰত যি আস্থা প্ৰকাশ কৰি আমাক এইখন পবিত্ৰ সদনলৈ পঠিয়াইছে, এইখিনি ৰাইজৰ আকাংক্ষা আমি উপস্থাপন কৰিব লাগিব। গতিকে সেইখিনি সুযোগ পাম, সেই আশাৰে আপোনাক পুনৰ শুভেচ্ছা জনাই মই ক'বলগীয়াখিনি সামৰিছোঁ।